পালেং শাকৰ সৈতে মাছৰ জোল। গুড আফটাৰনুন বন্ধু বান্ধৱীসকল, আজি দুপৰীয়াৰ সাজত মই বনাম পালেং শাকৰ সৈতে মাছৰ জোল। আৰু পালেং শাক কেইডাল ধুনীয়াকৈ ধুই মেলি চাফা কৰি ল'লোঁ। আৰু এয়া যে দীপৰ বিলৰ মাছ আনিছিলোঁ, এয়া মাছো কাটি বাছি ধুনীয়াকৈ ধুই মেলি হালধি নিমখ সানি এতিয়া ভাজিম। আৰু পালেং শাকো কাটি ল'লোঁ। আৰু পালেং শাকৰ আঞ্জা কিন্তু হৈয়ে গ'ল দেই মোৰ। ৰেচিপিটো বাৰু ভিডিঅ'ত নেদেখুৱালোঁ, কাৰণ সকলোৱে জানেই বনাব। আৰু লাষ্টত ধুনীয়াকৈ দি দিলোঁ আৰু আমাৰ আঞ্জা ৰেডি। আৰু এইখিনি বাৰু মই কিয় ৰেডি কৰিছোঁ দেখাই আছোঁ ৰ'বক। এইখিনি ৰেডি কৰিছোঁ এই গৰৈ মাছটোৰ কাৰণে। এতিয়া আমি গৰৈ মাছ পূৰা পিটিকা বনাম। এয়া চাওকচোন হৈয়ে গ'ল। ইয়াতে জলকীয়া, তাৰপিছত নিমখ, সোৱাদ অনুসৰি মিঠাতেল, পিঁয়াজ গোটেইখিনি দিছোঁ। আৰু লগতে এইকেইটা পুঠি মাছ মই খাম, বিৰাট ভাল পাওঁ মই ভাজা পুঠি মাছ খাই। আৰু এয়া হ'ল মাছ পোৰা, আৰু এয়া হ'ল পুঠি মাছ ভাজি থৈছিলোঁ যে এইকেইটা। আৰু লগত আছে নেমু, জলকীয়া, ভাত আৰু মাছৰ আঞ্জা। আজি ধুনীয়াকৈ জুতি লগাই খাম এসাঁজ। আৰু গৰৈ মাছ পূৰা পিটিকাখিনি বেছি মোৰ খাব মন গৈ আছে। আৰু এয়া দেখিলেনে, এতিয়া মই ৰ'ব পৰা নাই, এতিয়া মই ভাত সাজ ধুনীয়াকৈ খাওঁ। আপোনালোকে দুপৰীয়াৰ সাজ খালেনে নাই কমেণ্টত জনাব। আজিলৈ এৰিলোঁ, পাছত আকৌ লগ পাম, বাই।